মুনু কি খাইছা তুমি কি খাইছা हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल আমি মজিদ আছাম মই মজিদ দিছো আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আপোনালোকে ভিডিওটো শেষলৈ চাই আজি ভিডিওটো এটা ইন্টাৰেষ্টিং ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আজি ভিডিওটো বহা ভিডিও আমি বিহু দিছিলো মানে খানপাৰে খানাটো খাই আছো তাই ভিডিওটো আপোনালোকে দেখাই ৰাখিম গোটেই চাই ৰাখিব আৰু ৰঙালী বিহুৰ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আজি বহুত দিন ধৰি ভিডিও দিব পৰা নাই কাৰণ মোৰ এটা প্ৰব্লেম হৈ আছে গতিকে ক্ষমা কৰি দিব আৰু নতুন ভিডিও আপোনালোকৰ মাজলৈ আহিম আৰু ভিডিওখিনি সকলোৱে চাই ৰাখিব এখন আমাৰ গাঁওখন আৰু বিহু আমি দিছিলোঁ বেলেগ খানা খাম আজি এই বাবুই দিয়া আছিল বাবুই নাছিল বিহু দিওঁতে মানে নলবাৰীত আছিল খুৰাৰ লগত হয় না ক আমি আজি খানাটো খাম আপোনালোকে ভিডিঅ' চাই থাকিব সকলোকে আৰু তো মিনময় কৈ দিয়া হাই হাই ৰঙালী বিহু সকলোকে শুভেচ্ছা থাকিল ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল আৰু নতুন নতুন ভিডিও আপোনালোকে লৈ আহিম আৰু ডিছক্ৰিপশ্যনত লিংক আছে এইটা ভণ্টি হয় ইয়াতে নতুন নতুন আমি ভিডিও কৰি আছে কভাৰ ভিডিও লিংকটো অলপ থাকিব আপোনালোকে ভিডিঅ'খিনি চাব সকলোৱে আৰু আমাৰ ইনষ্টাগ্ৰাম আইডি আপোনালোকে ফ'ল' কৰা নাই মঞ্জিত আছাম বুলি আছে আপোনালোকে চাৰ্চ কৰি ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু ভণ্টিৰ এটা একাউণ্ট আছে ইনষ্টাগ্ৰাম আইডি আপোনালোকে ফ'ল' কৰি দিব সংগীতা বৈশ্য নমস্কাৰ মোৰ নাম শ্ৰী অনগ্ৰতি বৈশ্য আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা বৈশ্য সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ নমস্কাৰ মোৰ নাম শ্ৰী ঋতুপৰ্ণি বৈশ্য আপোনালোকৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ নমস্কাৰ এতিয়া আমাৰ মায়ে মাংসৰ আঞ্জা বনাইছে আজি বিহুৰ খানা খাম গতিকে আজি 17 হয় 2022 অসমীয়া গতিকে আমি খানাটো খাম এইটো মাংস আঞ্জা চাইডক খানাটো কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব মায়ে বনাই আছে আঞ্জাখিনি আৰু ভণ্টি এইটো খানা খাব আজি মই মানে বনাইছোঁ সৰু সৰু ল'ৰা ছোৱালী যাওঁ বনাই দিছোঁ আৰু গোটেইকেইটা আছে আমি বিহু এটা আপোনালোকক দেখাম এইখিনি মাংসখিনি বনাই আছে আৰু কি কি চব্জি আছে আপোনালোকক দেখাই দিছোঁ চাব এবাৰ কণী ভাজি থৈছোঁ এই কণী চলি বনা নাই যেনিবা বনাম ভাজি থৈ দিয়া আছে ভাজি থৈ দিছোঁ ফ্ৰাই কৰি থৈ দিছোঁ তাৰপিছত পাপৰ ভাজি তাৰপৰা ভাত বনাবলৈ আছে সময় আছে আৰু লাহে লাহে বনাই সেইখিনি খাই দিম গতিকে সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই নতুন বছৰ আপোনালোকৰ সকলোৱে ভাল দিন যাওক